लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम, मुझे नहीं पता, बस क्लिक हो जाए। नमस्कार बंधु बान्धवीসকল, स्वागतम जनाइছো মোৰ ইউটিউব চেনেল পল্লৱনাথ ব্লগছলৈ। বন্ধু বান্ধৱীসকল, প্ৰায় মই আজি 15-20 দিন হ'ল ভিডিঅ' এটাও আপলোড কৰা নাই, কাৰণ মোৰ অলপ গাও বেয়া আছিলে, চ' মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। তো আপোনালোকৰ কেনেকুৱা খবৰ খাতি, বহুত দিন লোৱাও নাই, তো কেনেকুৱা খবৰ খাতি আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু আজি একচুৱেলি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যে আজি এটা বিশেষ দিন আমাৰ কাৰণে। আজি 8 ছেপ্টেম্বৰ এটা বিশেষ দিন, আৰু কিয় বিশেষ মই কৈ আছোঁ। আজিৰ এই দিনটোতে আমাৰ অসম ৰত্ন এজনৰ জন্ম হৈছিলে, যাক আমি সুধাকণ্ঠা ডক্টৰ ভূপেন হাজৰিকা বুলি কওঁ। তেখেতৰ আজিৰ এই দিনটোতে জন্ম হৈছিলে 1926 চনত। তো আজি একচুৱেলি তেখেতৰ জন্ম জয়ন্তী, আজি জন্ম জয়ন্তী তেখেতৰ, আৰু তেখেতৰ এই জন্ম জয়ন্তীত তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু যদিও আজি তেখেত আমাৰ মাজত নাই, তেখেত আমাৰ মাজত নাথাকিলেও তেখেত মানে আজি আমাৰ মাজত চিৰদিনীয়া হৈ আছে। তো আপোনালোক সকলোকে আজি শুৱালকুছিত কেনেকুৱা প্ৰগ্ৰেম হ'ব, আজি ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে আজি শুৱালকুছিত বহুতো প্ৰগ্ৰেম হ'ব। তো মই আপোনালোকক দেখাম প্ৰগ্ৰেমবিলাক, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব। শংকৰ ধামত আহি আছোঁ বৰ্তমান। এই পিছফালে আহিছোঁ, হাল্লা হৈ আছে, সেইফালে গান বজি আছে মানে, তো সেইকাৰণে পিছফালে আহি কৈ আছোঁ। আজি ইয়াতে হৈ আছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, তো মই তাক চাবলৈ আহিছোঁ। তো তাৰ লগত আপোনালোককো দেখাম, আজি ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে পাতিছে। তো সকলোৱে চাই থাকিব ভিডিঅ'টো। জন্ম জয়ন্তী উপলক্ষে মই তেখেতক মোৰ ফালৰ গানে গাবলৈ প্ৰয়াস কৰিছোঁ।
চ' আজিৰ প্ৰগ্ৰেমটো ইমানখিনি আছিল আপোনালোকে দেখিলে দেখালোঁ আপোনালোকক তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব নাপাহৰিব অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ 3 জন টাটা বাই বাই